ইয়াত বটিং কৰায়। ইয়াৰ এই পাথৰখিনি আছে তাৰ সিপাৰে বটিং কৰায়। এতিয়া কিন্তু বন্ধ। हेलो एवरीवन वेलकम बैक टू माय चैनल गगुस किचन एंड ब्लॉगले সকলোকে স্বাগতম জনাইছো। আজি মই গৈ আছো মা ঘৰলে। সো এতিয়া আমি গৈ আছো যোৰহাটৰ পৰা লিকাবালি যাম। অৰুণাচল প্ৰদেশ বুলি কয় জেগাডখৰ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব। সো ফাইনালি আমি আহি পাই গলো। ঘৰত পাই মেলি এতিয়া আমি আকৌ ফুৰিবলৈ গৈ আছো। সো ভিডিঅ'টো চাই থাকক। লিকাবালি ইয়াত অৰুণাচল প্ৰদেশ লিকাবালি বুলি কয় জেগাডোখৰ। তাৰপৰা ঘৰত গৈ মেলি আমি ৰেষ্ট নকৰিলোৱে, অলপ টাইম ভাত পানী খাই মেলি আকৌ আমি ফুৰিবলৈ আহিলোঁ। এতিয়া আমি আহিছোঁ গাই নদী। এয়া চাওক ভিউ, বহুত ধুনীয়া জেগা। ৰিজৰ্ট আছে এই ওপৰত। মোৰ ভাইটি প'জ দি আছে ফটো ক্লিক কৰিব বুলি, কিন্তু এতিয়া মই নকৰোঁ ফটো ক্লিক। ইয়াত মানুহবোৰ লেতেৰা কৰি থৈ দিছে, খাই মেলি বিয়াৰ চিয়াৰ খাই। এইপিনে আমি এইপিনে দি আহিলোঁ, যাওঁতে দেখাম বাৰু। এইপিনে দি আহিলোঁ আৰু কিবা অৰ্ডাৰ দি আছে খাবলৈ কাৰণে। চাওক মই ওচৰৰ পৰা দেখাই দিছোঁ ৰ'ব। বহুত ধুনীয়া ভিউ। মনত আছে সৰুতে ইফালে পিকনিক খাবলৈ আহোঁ আৰু এইখন নদীত পূৰা গা ধুওঁ। আমি যাম এতিয়া ঘৰলৈ। অলপ গা ধুই আছে সেইকাৰণে অলপ ৰৈ দিছোঁ। এইপিনে বহুত জাবৰ পেলাই থৈ দিছে মানুহবোৰ। এইবোৰ খাই চাফা কৰি থৈ যাব লাগে, সেইবিলাক বুজি নাপায়। ত' আমি এইপিনে হৈ যাম এতিয়া। উঠি অৱস্থা বেয়া হৈ আছে গৰমত। আজি যোৰহাটৰ পৰা আহি মেলি লগালগ আকৌ ফুৰিবলৈ আহি গ'লোঁ ভাত খাই। ত' বহুত টায়াৰ্ড হৈ আছোঁ, তথাপি আহিলোঁ আৰু, কাৰণ হাজবেণ্ডে যাবগৈ যোৰহাট, কাইলৈ যাবগৈ। মই থাকিম, মোৰ কাম আছে ইয়াত। ত' সেইকাৰণে আহিলোঁ। এইকেইদিন ব্লগ দি থাকিবলৈ চেষ্টা কৰিম ইয়াৰ লিকাবালিখিনি দেখুৱাম, ক'ত কি আছে চব ভালদৰে। চ' এতিয়া আমি গৈ থাকোঁ। চ' আমি এইপিনে দি গৈছিলোঁ, নামিছিলোঁ তললৈ, আৰু এইপিনে দি নদী আছে তলত, আৰু ইফালে আমি গৈ আছোঁ ঘৰ। ভাগৰ লাগি গ'ল।
খাবলৈ সোমাইছোঁ ৰেষ্টুৰেণ্টত তাত খোৱা নহ'ল চ' আমি এতিয়া খাই লওঁ আজিৰ এই ব্লগটো মই ইমানতে এণ্ড কৰিছোঁ যদি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন বাই বাই